Hello friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাম যে কেনেদৰে YouTube channel ভেৰিফাই কৰে। আমি যেতিয়া YouTube channel এটা খোলো, YouTube channelটো আমি ভেৰিফাই কৰিব লাগে। তো কেনেদৰে ভেৰিফাই কৰে গোটেইখিনি মই তোমালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। যদিহে এতিয়ালৈকে আমাৰ এই YouTube channelটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা। তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। YouTube channel ভেৰিফাই কৰিবৰ কাৰণে তোমালোকে তোমালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত ক্ৰোম ব্ৰাউজাৰত www.youtube.com ক্লিক কৰি তোমাৰ যিটো চেনেল ভেৰিফাই কৰিবলৈ বিচৰা সেই চেনেলটো ওপেন কৰি ল'বা। ওপেন কৰাৰ পিছত সাইডত 3 ডটছ দেখা পাবা। তোমালোকে 3 ডটছত থকা যিটো ডেস্কটপ সাইট বুলি আছে সেইটো তোমালোকে অন কৰি ল'বা। ওপেন কৰাৰ পিছত ইয়াতে ফাৰ্স্ট যেটো অপচন আছে এটো হৈছে ড্যাশবোৰ্ড আৰু সেকেন্ড অপচন এটা আছে এই সেকেন্ড অপচনটোত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে এটা হলে ভিডিও আপলোড কৰিব লাগিব। ভিডিওটো আপলোড কৰাৰ পিছত ইয়াতে তোমালোকক এনেকুৱা ধৰণে শো কৰিব। তাৰ পিছত এই ভিডিওটোত ইয়াতে ক্লিক কৰিবা। ক্লিক কৰি যেটো পেন্সিল আইকন আছে ইয়াতে ক্লিক কৰিবা। এই পেন্সিল আইকনত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত অলপ সময় তোমালোকে ওয়েট কৰাৰ পিছত এনেকুৱা ধৰণে আহিব। তাৰ পিছত তলত ইয়াতে চোৱা অপচন এটা আছে থাম্বনেইল বুলি। ইয়াতে এই যে থাম্বনেইল অপচন আছে ইয়াতে তোমালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেদৰে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে লিখা আহিব টু এডট কাস্টম থাম্বনেইলছ ফাৰ্স্ট ভেৰিফাই ইয়োৰ ফোন নাম্বাৰ। ইয়াতে যেটো ভেৰিফাই বুলি লিখা আছে ইয়াতে তোমালোকে ক্লিক কৰিব লাগিব। ভেৰিফাই ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ওপেন হ'ব। তাৰ পিছত আকৌ ক্ৰোম ব্ৰাউজাৰ তোমালোকে সিলেক্ট কৰি ল'ব লাগিব। ক্ৰোম ব্ৰাউজাৰ সিলেক্ট কৰাৰ পিছত এনেকুৱা ধৰণে আহিব ফোন ভেৰিফিকেশ্যন। তাৰ পিছত ইয়াতে অপচন আছে এতে তুমি যেটো নাম্বাৰ দিবা সেই নাম্বাৰটো তোমালোকে এটা ভেৰিফিকেশ্যন কোড আহিব যেনেদৰে দিব পাৰা বা ভেৰিফিকেশ্যন কোড যদিহে নাহে বা কিবা অসুবিধা পোৱা তলৰ যেটো অপচন আছে কল মি উইথ এন অটোমেটেড ভয়েস মেছেজ ইয়াত তোমালোকে ক্লিক কৰিব পাৰা। মই ওপৰত ক্লিক কৰিছো। ক্লিক কৰাৰ পিছত কাউন্ট্ৰি যদিহে ইণ্ডিয়া বা বেলেগ সিলেক্ট কৰা থাকে তোমালোকে ইণ্ডিয়া সিলেক্ট কৰি ল'বা। তাৰ পিছত ইয়াতে তোমালোকে ফোন নাম্বাৰটো দিব লাগিব। ফোন নাম্বাৰ দিয়াৰ পিছত তোমালোকে যেটো গেট কোড বুলি লিখা আছে ইয়াতে তোমালোকে ক্লিক কৰি দিবা। গেট কোডত ক্লিক কৰাৰ পিছত ইয়াতে তোমাৰ যেটো নাম্বাৰ দিছা তোমাৰ যেটো মোবাইল নাম্বাৰ দিছা তাত তোমালোকৰ 6 ডিজিটৰ এটা ভেৰিফিকেশ্যন কোড এনেদৰে আহি যাব তোমালোকৰ মোবাইলত। সেই কোডটো তোমালোকে কপি কৰি লৈ ইয়াতে বহুৱাই দিব লাগিব। কোডটো ভালদৰে একবাৰ চেক কৰি দি দিবা। দিয়াৰ পিছত তোমালোকে সাবমিট অপচনটোত ক্লিক কৰিবা। সাবমিটত ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিবা। ওয়েট কৰাৰ পিছতে লিখা আহিব ফোন নাম্বাৰ ভেৰিফাইড কংগ্ৰাচুলেশ্যনছ your number is now verified। গতিকে এনেদৰে তোমালোকৰ যিমানটা চেনেল নহওক তোমালোকে ভেৰিফাই কৰি ল'বা। ভেৰিফাই কৰিলে তোমালোকৰ কি সুবিধা হ'ব তোমালোকে 15 মিনিটতকৈ বেছি দীঘল ভিডিও আপলোড কৰিব পাৰিবা বা আন বিভিন্ন ধৰণৰ সুবিধা তোমালোকে পাবা। মই এইটো চেনেল ভেৰিফাই কৰিছিলো। ভেৰিফাই কৰাৰ পিছত কি হয় তোমালোকৰ মনত কেতিয়াবা সন্দেহ হয় যে চেনেলটো ভেৰিফাই কৰিলো কিন্তু ভেৰিফাই হ'ল নে নাই। চাবৰ বাবে কি কৰিবা তোমালোকৰ YouTube এপ্লিকেশনটো ওপেন কৰি ল'বা। ওপেন কৰাৰ পিছত সাইডত তোমালোকৰ যেটো প্ৰফাইল আইকন আছে ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়োৰ চেনেলত ক্লিক কৰিবা। ইয়োৰ চেনেলত ক্লিক কৰাৰ পিছত যেটো চেনেল ভেৰিফাই কৰিছা সেই চেনেলটো ইয়াতে আহি যাব। অহাৰ পিছত একেবাৰে শেষৰ ফালে যেটো অপচন আছে এবাউট নামৰ ইয়াত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত চোৱা ইয়াতে কি লিখা আছে ফোন ভেৰিফাইড। এটো মোৰ নতুন YouTube চেনেল হয় এইকাৰণে 14টা ভিউজ আছে মাত্ৰ। গতিকে ইয়াতে তোমালোকে এনেদৰে চাব পাৰিবা। গতিকে এইখিনি আছিল আজিৰ এই ভিডিওটো। তোমালোকৰ যদিহে অলপমান হলেও ভিডিওটো চাই ভাল পাইছা ভিডিওটো লাইক কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিওবিলাক চাবলৈ তোমালোকে ধ্ৰুৱ গোস্বামী বুলি সাৰ্চ কৰিলে ইয়াত তোমালোকে এনেকুৱা ধৰণৰ বহুতো ভিডিও পাবা যে এডসেন্স একাউন্ট কেনেদৰে বনাব লাগে, ইউটিউব ভিডিওৰ মাজত এড কেনেদৰে লগায়, টু ষ্টেপ ভেৰিফিকেশ্যন কেনেদৰে কৰে, বেংক একাউণ্টৰ লগত ইউটিউব একাউণ্টটো কেনেদৰে লিংক কৰে বা ইউটিউব চেনেলৰ নাম চেনেলৰ বেনাৰ আদি কেনেদৰে চেঞ্জ কৰে গোটেইখিনি ইয়াতে তোমালোকে পাবা। গতিকে এনেদৰে তোমালোকে ইয়াতে চাই ল'বলৈ পাৰিবা।